নমস্কাৰ চন্দনা ক্ৰিয়েটিভিটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজি মই বনাম মাছৰ কালিয়া। তাৰ বাবে লৈছোঁ দুটা ডাঙৰ আকাৰৰ বিলাহী, ধনিয়াৰ গুড়ি এচামুচ, জলকীয়াৰ গুড়ি এচামুচ, গৰম মছলা এচামুচ আৰু জিৰা গুড়ি এচামুচ। এয়া এচামুচ সৰিয়হ, এয়া এচামুচ আফুগুটি, এয়া এচামুচ মগজ আৰু কাজু লৈছোঁ। আধা কাপ সতেজ দৈ লৈছোঁ, আদা লৈছোঁ, কেইফটামান নহৰু লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ 4টা। আপোনালোকে যদি জ্বলা বেছিকৈ খাব খোজে বেছিকৈ দিব পাৰে, মই অলপ কমকৈ লৈছোঁ। পিঁয়াজ লৈছোঁ 5টা। এতিয়া বিলাহী আৰু পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম। সৰিয়হ, আফুগুটি, মগজ আৰু কাজুখিনি পটাত মিহিকৈ বটি ল'ম। প্ৰথমতে পিঁয়াজখিনি ভাজি ল'ম। ইয়াত তেল দিলোঁ। প্ৰথমে পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপ ভজা ভজা হেন হ'লে বিলাহীখিনি দি দিম। বিলাহী দি দিলোঁ। অলপ সময় ভাজি থাকিব। 3 মিনিটমান ভাজি থাকিব। তাৰপিছত জলকীয়া, আদা আৰু নহৰুখিনি দি দিব। এতিয়া মই নিমখ দিলোঁ। আপোনালোকে নিমখ সোৱাদৰ জোখত দিব। এতিয়া এইখিনি ভজা হৈ গ'ল। এতিয়া মিক্সিত ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মছলাখিনি দি দিম। ধনিয়া গুড়ি, জিৰাৰ গুড়ি, জলকীয়াৰ গুড়ি আৰু গৰম মছলা আটাইখিনিয়ে দি দিলোঁ। অলপ সময় ভাজি থাকিব। ভজা হ'লে আমি মিক্সিত ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। এয়া ভজা হৈছে, আমি মিক্সিত ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এয়া আমাৰ সামগ্ৰীখিনি গ্ৰাইণ্ড হৈ গ'ল। এতিয়া মাছখিনি ভাজি ল'ম। এয়া তেল দিলোঁ। মাছখিনি প্ৰথমতে ভাজি ল'ম। মাছখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ব। এতিয়া বটি থোৱা সৰিয়হ, মগজ, আফুগুটি আৰু কাজুখিনি দি দিলোঁ। অলপ সময় লৰাই থাকিব। দুই 3 মিনিটমান সময় এনেকৈ বটি লোৱা সামগ্ৰীখিনি ভাজি থাকিব। এতিয়া দৈখিনি দি দিম। দৈখিনি দি 5 মিনিটমান এনেকৈ ভাজি থাকিব।
এতিয়া মিক্সিত গ্ৰাইণ্ড কৰা সামগ্ৰীখিনি দি দিলোঁ। অকণমান ভাজিব। এতিয়া অকণমান পানী দি দিব। এনেদৰে 10 মিনিটমান উতলিবলৈ দিব। এয়া চাওক, এনেদৰে উতলিবলৈ দিব। 10 মিনিট পিছত কালিয়া ৰেডি হৈ যাব। এয়া চাওক, আমাৰ মাছৰ কালিয়া ৰেডি হৈ গ'ল। এয়া চাওক, ঘৰুৱা পদ্ধতিত বনোৱা মাছৰ কালিয়া। খাবলৈ বহুতেই টেষ্টি হয়। অলপমান বাটাৰ দি দিম। অকণমান আমুল বাটাৰ দি দিছোঁ।